হাই গাইজ, গুড মৰ্ণিং। আপোনালোক সকলোলৈকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰো ভালনে সকলোৰে? মোৰ অলপ গাটো ভাল নহয়, মানে চৰ্দি হৈছিলে, মাতটো অলপ বহি গৈছে, হ'লেও ভাল পাইছোঁ এতিয়া। আৰু আজি বাহঁতৰ ঘৰত থকা 2 নম্বৰো দিন। আজি দিনটো ক'লৈ যাওঁ, কি কৰোঁ দেখাই থাকিম, চাই থাকিব। ৰাতিপুৱা ফিচাৰী পাৰলৈ আহিলোঁ। আহি ইমান মনটো ভাল লাগিলে, চাৰিওফালে সেউজীয়া আৰু সেউজীয়া। এইফালে মানুহে মাটি ৰুই আছে, এইফালে চৰাই চিৰিকটিও ধুনীয়াকৈ মাত মাতি আছে। তেনেকুৱাতে ভিনদেউৱে আকৌ জালখন লৈ মাছ মাৰিবলৈ আহিলে। ভাবিলে খোলালীকেইজনী আহিছে, সুদা ভাতনো খুৱামনে, কিন্তু ভিনদেউৰ লগত গান এটা মিলি গ'ল। গানটো কি বাৰু জানেনে? মাছলৈ গৈছিলোঁ, এজনীও নাপালোঁ, ঘৰলৈ আহি মই নিমখ ভাত খাই দিলোঁ। তেনেকুৱাই হ'ল। ডাঙৰ মাছ নাপালে কাৰণে সৰু মাছ আহিছিলে, হ'লেও সৰু মাছখিনি ডাঙৰ হ'বৰ কাৰণে এৰি দিলে। তাৰপৰা আৰু ঘৰলৈ থুটমুট চিন্তাকৈ গুচি অহা আগতে হ'ল আৰু। আমি আকৌ আবেলি খিচিৰি খালোঁ। বাহঁতৰ ঘৰলৈ আকৌ সদায় অহা আলহী এজন আহিছিলে। মোক দেখি লাজেই কৰিলে নেকি, পিছে পলালেই। পিছে ভাগিনো কম নহয়, আলহী খেদিবৰ কাৰণে আকৌ গুলটি লৈ আহিলে। পিছে আলহী পলালেই বেচেৰাটো। আকৌ গুলটি পাত লৈ পেলাই ভিতৰলৈ গুচি গ'লগৈ। চোতালতে ইমান ধুনীয়া ধুনীয়া ফুলো ফুলি আছে, ৰঙা বগা বিভিন্ন ধৰণৰ ফুলবিলাক ফুলি আছে। মোৰ পিছে ৰঙা ৰংটো বৰ প্ৰিয়, মই ৰঙা ফুল বহুত ভাল পাওঁ। ফুলৰ ৰাণী গোলাপ ফুলে আকৌ মোৰ ওপৰত অভিমানেই কৰিছিলে মই নোচোৱা দেখি। আপোনালোকে বাৰু এই ফুলজোপাৰ নামটো জানেনে? ইমান ধুনীয়াকৈ ফুলি আছে ফুলজোপা, কিন্তু মই নামটো নাজানো এই ফুলজোপাৰ। আপোনালোকে জানে যদি মোক কমেণ্ট কৰি ক'বচোন দেই, এই ফুলজোপাৰ নামটো কি? ইমান ধুনীয়াকৈ ফুলি আছে ফুলজোপা। এইজোপা আকৌ বেলেগ ফুলেই নেকি? এইজোপা হৈছে আকৌ জলকীয়াৰ গছ। এই যে অকণমানি অকণমানি জলকীয়াটোৰ নামটো কি জানেনে? কাণফুলি জলকীয়া বোলে। পিছে মই নামটো শুনা নাই, কিন্তু দেখাও নাই জলকীয়াজোপা। ইয়াতে দেখিছোঁ জলকীয়াজোপা সৰু সৰু কাণফুলিৰ নিচিনা। কথা এষাৰ আছে নহয়, বতৰৰ ফল বতৰত খাবা, তেহে গাত বল পাবা। এয়াই আমি তাকে কৰিছোঁ। আম আৰু আনাৰস দেখিলোঁ, পিছে লগতে খোৱা নাই দেই, অলপ টাইম ৰৈ ৰৈহে খাইছিলোঁ। প্ৰথমতে আনাৰস খাই ল'লোঁ, তাৰপিছত আবেলি আমি অকণ আটাই ওলাই গ'লোঁ। এয়া হৈছে বাহঁতৰ ঘৰৰ নামঘৰ। নামঘৰ ভাগ মাজতে অলপ ভাঙিছিল চাগে, এয়া ৰিপেয়াৰিং কৰি আছে। আৰু দেখিছেনে, এয়া যে লিখা আছে, কি দেখিছে জানেনে? যিসকলে চিমেণ্ট, ইটা, ৰং আদি দিছে, তেওঁলোকৰ নামো ইয়াত লিখি লিখি ৰখা হৈছে। এয়া আমি ভাগিন, ভণ্টিয়ে গৈ আছে, এয়া লিজাই হাঁহি দি গৈছে। ভাগিনে আকৌ মোক খঙো কৰিছে দেই, কিয় ভিডিঅ' বনাই আছা বুলি মোক কৈছে, লাজ কৰিছে সি। আমি আহি আহি পথাৰ পালোহি। ইয়াত দেখিছেনে, পথাৰ প্ৰায় মাটি ৰুই হৈয়ে গ'ল। আমাৰ ফালে আকৌ মাটি ৰুই হোৱাই নাই। ক'ৰবাত পানী বেছি হৈছে, ক'ৰবাত আকৌ পানী নায়েই। ইয়াত আকৌ প্ৰায় বতৰ ভাল পালে চাগে, প্ৰায় মানুহৰ মাটি ৰুই হৈয়ে গ'ল। সৌফালে বেলি লহিয়ালে, আমাৰো ঘৰমুৱা হ'বৰে হ'ল। ঘৰত গৈ আকৌ ভাত ৰান্ধিবও লাগিব। ভাত ৰান্ধনি পাল আছে, কিয়নো বাপ আকৌ গা বেয়া। আমি ভণ্টি আৰু মই ভাত ৰান্ধিব লাগিব। যাবলৈ মন যোৱা নাছিলে, কাৰণ ইমান ধুনীয়া বতাহ মাৰি আছিলে। এইখিনি সময়ত বতাহটো বহুত বেছি ভাল লাগে। এয়া আমি ভাত ৰান্ধিবৰ কাৰণে সাজু হ'লোঁ। এয়া দেখিছেনে, আমাৰ ভাত ৰেডি হৈ গ'ল। আজিলৈ ইমানতে সামৰিছোঁ। বাই, গুড নাইট।